আগষ্ট প্ৰকাশিত যিখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আমি চাবলৈ পাইছোঁ যে ইয়াত প্ৰকৃত ভাৰতীয়ক বঞ্চিত কৰি এক বিসংগতিপূৰ্ণ নাগৰিকপঞ্জী তৈয়াৰ কৰা হৈছে। আমি দেখিবলৈ পাইছোঁ বাক্সা জিলাৰ বিভিন্ন অঞ্চলত বাঙালী অধ্যুষিত অঞ্চলত মানে 60% মানুহৰ নাম NRCৰ পৰা কৰ্তন কৰা হৈছে, যিসকলৰ তাত প্ৰকৃত ভাৰতীয়ৰ যিখিনি নথিপত্ৰ থাকিব লাগে সম্পূৰ্ণ থকাৰ পিছতো ইচ্ছাকৃতভাৱে টাৰ্গেট কৰি বাঙালী বুলি টাৰ্গেট কৰি নাম কৰ্তন কৰা হৈছে। আৰু আমি ইয়াক মানে বাঙালী যুৱ ফেডাৰেশ্যনে গৰিহণা দিয়াৰ লগতে আমি বাক্সা জিলাৰ সমূহ ৰাইজে বিভিন্ন ঠাইত ইতিমধ্যে হাজেলাৰ নামত এজাহাৰো দাখিল কৰিছে। আমাৰ গুৰেশ্বৰ থানা অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা আমি খবৰ পালোঁ। ইতিমধ্যে আমি ৰামগাঁৱতো আমি সাজু হৈছোঁ যে গুৰেশ্বৰ থানাৰ অন্তৰ্গত প্ৰত্যেকটি গাঁৱৰ পৰা হাজেলা মহোদয়ৰ নামত এজাহাৰ দাখিল কৰিবলৈ ইতিমধ্যে আমি সাজু হৈছোঁ। আমি 2-1জনৰ ভিতৰতে তেওঁৰ নামত এজাহাৰ দাখিললৈ প্ৰস্তুত হৈ আমি গুৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰিম। হয়, যোৱা 31 আগষ্টত যি তাৰমানে চূড়ান্ত NRC প্ৰকাশ পালে, সেই NRCখনত আমি মানে এই গুৰেশ্বৰ মানে ৰাজচক্ৰৰ অন্তৰ্গত আমি যি মানে বঙালী অধ্যুষিত যিখিনি অঞ্চল আছে আমি তো সন্তুষ্ট নহয়। এইখন যে তাৰমানে এখন মানে শুদ্ধ NRC প্ৰস্তুত হোৱা নাই, শুদ্ধ NRC হোৱা বুলি আমি মানি ল'ব পৰা নাই, কাৰণ আমাৰ উপযুক্ত নথি থকা মানুহৰ নাম NRCত অন্তৰ্ভুক্ত হোৱা নাই। গতিকে আমি চৰকাৰে যি আমাক মানে 120 দিনৰ ভিতৰত যে ট্ৰিব্যুনেল ফেচ কৰিবলৈ কৈছে, আমি এই অঞ্চলৰ মানুহে কেতিয়াও আমি ট্ৰিব্যুনেলত ফেচ কৰিবলৈ নাযাওঁ, কাৰণ আমাৰ হাতত উপযুক্ত নথিপত্ৰ আছে। এজন দেউতাকৰ নাম NRCত আহিছে, ল'ৰাজনৰ নাম NRCত অন্তৰ্ভুক্ত হোৱা নাই। দেউতাক যদি মানে স্বদেশী হ'ব পাৰে, ল'ৰাজন কেনেকৈ বিদেশী হ'ব? গতিকে আমি কেতিয়াও ট্ৰিব্যুনেল ফেচ নকৰোঁ। আমি এখন শুদ্ধ NRC হোৱা নাই বুলি আমি দাবী কৰিছোঁ, আৰু আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে মানে আমি গৰিহণা দিছোঁ প্ৰতীক হাজেলাক। আৰু আমি এই অঞ্চলৰ সমূহ ৰাইজ একত্ৰিত হৈ হাজাৰ হাজাৰ মানুহ একত্ৰিত হৈ আমি খুব কম দিনৰ ভিতৰতে আমি গুৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰিবলৈ আমি প্ৰস্তুত। আৰু এই গোটেই মানে হাজাৰ হাজাৰ মানুহ মানে ইতিমধ্যে প্ৰস্তুত হৈছে প্ৰতীক হাজেলাৰ বিৰুদ্ধে মানে এজাহাৰ দাখিল কৰিবলৈ।